হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ জীৱবিজ্ঞানৰ অধ্যায় 1 জীৱৰ প্ৰজনন। আহকচোন আগে আমি জানি লওঁ প্ৰজনন মানে কি। প্ৰজনন হৈছে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে জীৱসমূহে তাৰ অনুৰূপ সতি সন্ততি উৎপন্ন কৰিব পাৰে। উদাহৰণস্বৰূপে এটা গৰুৰ পোৱালি গৰুৰ নিচিনাই দেখা যাব, এটা ছাগলীৰ পোৱালি ছাগলীৰ নিচিনাই দেখা যায়, আৰু এটা মানুহৰ সন্তান সদায় মানুহৰ নিচিনাই দেখা যায়। এতিয়া জীৱসমূহ জন্ম হ'ল মানে এদিনাখন তাৰ মৃত্যু অনিবাৰ্য, কিন্তু কিছুমান এককোষী জীৱ বাদে সকলোবোৰ জীৱৰে এদিন মৃত্যু হ'ব। মই কিয় কৈছো যে এককোষী জীৱসমূহৰ মৃত্যু নহয়? কিয়নো এককোষী জীৱসমূহ উদাহৰণস্বৰূপে যদি আমি লওঁ, এমিবাৰ কথা যদি আমি ধৰি লওঁ, এমিবাৰটো এটা এককোষী জীৱ। এমিবাৰটো যেতিয়া পূৰণ হ'ব, যেতিয়া ইহঁতে পৰিপক্কতা লাভ কৰাৰ পিছত যেতিয়া পূৰণ হ'ব, পূৰণ হোৱাৰ পিছত এই এমিবাৰ কোষটো দুটা ভাগ হৈ তাৰ পৰা দুটা নতুন এমিবাৰ সৃষ্টি হ'ব। অৰ্থাৎ মৃত্যুৰ পূৰ্বে ইহঁতৰ কোষটো পৈণত কোষটো বিভাজন হৈ তাৰ পৰা দুটা নতুন অপত্য জীৱৰ সৃষ্টি হয়। সেইকাৰণে এককোষী জীৱবোৰক অমৰ বুলি কোৱা হয়। এককোষী জীৱসমূহ বাদে বাকী যিমানবোৰ জীৱ আছে সকলোবোৰ জীৱ মৰণশীল। অৰ্থাৎ জন্মগ্ৰহণ কৰাৰ পিছত জীৱসমূহ যেতিয়া জন্ম হয়, জন্মগ্ৰহণ কৰাৰ পিছত এদিনাখন জীৱটোৰ কি হ'ব? মৃত্যু অনিবাৰ্য। গতিকে জীৱসমূহৰ এই জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুৰ এই কালছোৱাকে জীৱৰ জীৱন কাল বুলি কোৱা হয়। এতিয়া আমি কি পালো যে জীৱ এটাৰ জন্মৰ সময়ৰ পৰা প্ৰাকৃতিকভাৱে ঘটা মৃত্যুৰ কালছোৱাক জীৱন কাল বুলি কোৱা হয়। গতিকে আমি যদি চাবলৈ যাওঁ যে জীৱ ভেদে এই জীৱন কালটো বেলেগ বেলেগ হয়। কিছুমান মাখি জাতীয় প্ৰাণী আছে, যেনেকুৱা একদিন মাত্ৰ ইহঁতৰ জীৱন কাল, একদিনতে ইহঁতৰ জন্ম হয়, একদিনতে ইহঁতে ডাঙৰ দীঘল হয়, আকৌ একদিনতে প্ৰজনন কৰি একদিনতে ইহঁতৰ মৃত্যু হয়। আন কিছুমান জীৱ আছে, যেনেকে গোলাপ ফুলৰ কথা যদি ধৰো, 5 পৰা 7 দিন ইহঁতৰ জীৱন কাল। ঠিক তেনেকে আমি যদি আৰু কিছুমান উদাহৰণ চাবলৈ যাওঁ, তেনেহলে যেনেকৈ ভাটৌ চৰাইৰ জীৱন কাল 140 বছৰ, কাছৰ জীৱন কাল 100 পৰা 150 বছৰ, কাউৰীৰ জীৱন কাল 15 বছৰ। এনেকেই আৰু কিছুমান গছ আছে, বট গছৰ জীৱন কাল 200 বছৰ, আৰু যেনেকুৱা চিকুৱা নামৰ এটা গছ আছে, তাৰ জীৱন কাল 3000 পৰা 4000 বছৰলৈকে হ'ব পাৰে। গতিকে জীৱ ভেদে তাৰ জীৱন কাল বেলেগ বেলেগ। এতিয়া এই জীৱন কালছোৱা, অৰ্থাৎ এই জীৱন কালছোৱাক আৰু আমি কেইবাটাও স্তৰত ভাগ কৰিব পাৰো। যেনে জন্মৰ পিছত জীৱৰ প্ৰথম যিটো কালছোৱা, তাক আমি কি কাল বুলি কওঁ? কৈশোৰ কাল, বা ইয়াক তৰুণ কাল বুলি কোৱা হয়। কৈশোৰ কাল বা তৰুণ কাল হৈছে যে জীৱসমূহ প্ৰজননক্ষম হোৱাৰ আগতে নিৰ্দিষ্ট পৰিপক্কতা লাভ কৰা কালছোৱাক তাৰ কৈশোৰ কাল বুলি কোৱা হয়। অৰ্থাৎ প্ৰজননক্ষম হোৱাৰ আগতে জীৱসমূহৰ যিটো কাল আছে, সেই কালছোৱাকে কৈশোৰ কাল বুলি কোৱা হয়। কৈশোৰ কালৰ পিছৰ কালছোৱাত জীৱসমূহ কি হয়? প্ৰজননৰ কাৰণে ইহঁতে ক্ষমতা লাভ কৰে। অৰ্থাৎ এই কালছোৱাকে কি বুলি কোৱা হয়? প্ৰজনন কাল বুলি কোৱা হয়। আৰু প্ৰজনন কালৰ পিছৰ কালছোৱাক তাৰ বৃদ্ধ কাল বুলি কোৱা হয়। আৰু বৃদ্ধ কালৰ পিছত জীৱ এটাই মৃত্যুবৰণ কৰে। অৰ্থাৎ আমি পালো জীৱন কালক আমি কেইবাটাও স্তৰত ভাগ কৰিব পাৰো: কৈশোৰ কাল, প্ৰজনন কাল আৰু বৃদ্ধ কাল।